ৰাজ্যত অব্যাহত গৰু সিন্ডিকেটৰ ৰমৰমীয়া পেহা প্ৰতিনিশাই টকাৰ বিনিময়ত গোপনে পাৰ হয় গৰু ভৰ্তি বাহন এটা গো মাফিয়া চক্ৰৰ বিৰুদ্ধে অভিযোগ দালাল চক্ৰক টকা দিলে পাৰ হয় বাহন আৰু টকা নিদিলেই জব্দ হয় বাহন ৰাজ্যত এতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয় কাৰ্যকাল সিন্ডিকেটৰ বিৰুদ্ধে যিমানেই কঠোৰ বিজেপি চৰকাৰ কিন্তু বিজেপি চৰকাৰ তথা প্ৰশাসনকো কেৰেট নকৰি একাংশ গো মাফিয়াই প্ৰতিদিনেই বহিৰাজ্যলৈ সৰবৰাহ কৰি আহিছে গৰু ভৰ্তি বাহন এইবাৰৰ গৰু সিন্ডিকেটৰ নায়কৰ তালিকাত আন গো মাফিয়াৰ নাম অভিযোগ অনুসৰি এই গো মাফিয়াৰ নেতৃত্বত প্ৰতিদিনে প্ৰতিনিশা নামনি অসমৰ পৰা সৰবৰাহ হয় গোমাতা ভৰ্তি বাহন হাজো আৰু গৌৰীপুৰ অঞ্চলত গৰু ভৰ্তি বাহন পাৰ কৰোৱাৰ নামত প্ৰতিখন বাহনৰ পৰা এই চক্ৰটোৱে সংগ্ৰহ কৰে ধন দিলে প্ৰশাসনৰ চকুত ধূলি মাৰি পাৰ কৰা হয় গৰু ভৰ্তি বাহনসমূহ চক্ৰটোক টকা দিবলৈ অমান্তি হোৱা বাহন জব্দ কৰি আৰক্ষীক গতাই দিয়ে বুলিও জানিব পৰা গৈছে এতিয়া প্ৰশ্ন হয় গোমাতাৰ সিন্ডিকেট চলোৱা এই চক্ৰটোৰ বিৰুদ্ধে কেতিয়া কঠোৰ হ'ব প্ৰশাসন বিজেপি চৰকাৰে পাৰিবনে গোমাফিয়াৰ পৰা ৰক্ষা কৰিব ৰাজ্যৰ গোমাতাক সেয়াও হৈ পৰিব পৰৱৰ্তী সময়ত লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট নিউজ 7 আসাম ডেইলি